20 रांनि सिंगिना मोनैनि थाखाय गोदोनायाव सिखा होथाबदों। सासे जौ लोंनानै फैनाय सुबुङा गुन्दागिरि दिन्थिदों जनाय हाथायाव। मंगलबार मोनाबिलि समाव सासे जौ लोंनानै फैनाय सुबुङा 20 रांनि सिंगिना मोनैनि थाखाय जनाय हाथायाव दावराव दावसि खालामदों। ना फालांगि खालामग्रा सुबुङा सिंगिनाखौ सेरसेयाव 600 रांनि गाहायाव हरनो हाया होननायाव बै जौ लोंनानै फैनाय सुबुङा 20 राङाव हरनो नांथारगौ होननानै फालांगि खालामग्रा सुबुंखौ गोदोनायाव सिखा होनानै मोनसे गिथावना थासारि सोमजिहोदों। बे समावनो ना फालांगि खालामग्रा सुबुङा खुनुरुखुम गावखौ रैखाथि खालामनानै गुबुन जायगायाव आनज्रायनानै थाहैनायाव माखासे मानि ना दोनग्रा मुवाफोरखौ दानफाय दानसि खालामनानै गालाङो जौ लोंनानै फैनाय सुबुङा। उननि समाव जनाय पुलिस बिफाना जाथायथिलियाव फैनानै थासारिखौ दिदोम खालामो। मिथिनो मोननाय बादिब्ला जाथाय खालामग्रा सुबुङा जनाय हाथायनि थागिबि गामि बेंगिरि गावबुरानि फिसाज्ला बायथि सांगिया होननानै फालांगिरिफ्रा फोरमायो। लोगोसे खमैबो 4-5 गं नानि दाला आरो 30निफ्राय 40 रोजानि नाखौ खहा खालामदों होननानै फालांगिरिफ्रा फोरमायो। लोगोसे दायनिगिरिखौ थाबैनो साजा होनांगौ होननानै दाबि दैखांदों। बे समाव जोंनि जनायनिफ्राय बडलेण्ड बुब्लिनि खौरांगिरि गौतम बसुमतारीनि गेजेरजों फै जों मिथिनानै लानि। हेलो কওকচোন কি হৈছিলে ঘটনাটো? কথাটো এনেকুৱা হৈছিলে, মই মাছটো কাটি আছিলোঁ, মোক কাটিবলৈ আহিছে। কাটাৰ পাছত আকৌ তাত দাওটো ৰাখিলোঁ, মই 2বাৰ মাৰিলোঁ তাক, মাৰি পেলাই মই পলালোঁ। তাৰপৰা কি হৈ গ'ল জানো, সিহঁতে জানে। মানে কাজিয়াখন কেলে হৈছিলে? কাজিয়াখন ইয়াত শিঙি মাছ কিনিবলৈ আহিছিলে। শিঙি মাছটো মই কৈছোঁ 20 টকাৰটো নাপায়, দৰকাৰ নাই বুলি কৈছোঁ। তথাপিও মানে তই কোন হয় বুলি কৈ পেলাই দালাকেইটা চব পালাপালি কৰিছে। ইয়াত পেলাইছোঁ, মই পেলোৱাটো দেখা নাই, কিন্তু লাষ্টতে দেখিছোঁ। কিন্তু নামটো মই নাজানে ছাৰ। ল'ৰাটোৰ নাম কি হয়? নাজানে মই। ক'ৰ হয়? কিনমা ছাৰ ক'ৰ হয় ল'ৰাটো? কিনমা ছাৰ। ঘটনাটো এতিয়া পটখিনি হৈ গ'ল, মানে পূৰা নিচাত আছে ল'ৰাটো। মাছৰ দাম সুধি আছে, মাছ লাগে ইয়াক, শিঙি মাছ 20 টকাৰ। শিঙি মাছ বেছি আছে 700 টকা। এই জোৰ জবস্তি কৰি আছে, শিঙি মাছ 20 টকাৰ দিবই লাগিব। ইয়াৰ নিচাত আছে, নিচাত আহি কিনে মানে বেপাৰীয়ে ক'লে মই দিব নোৱাৰিম। তাৰপিছত এই ডাইৰেক্ট সোমাই গ'ল, এই মাছ কটা ধাৰটো হাতত ধৰি ল'লে। ধৰি পিছত এই বেপাৰীজনক চুলিত ধৰিলে, ধৰি কিনি মানে কাটিম লৈ আছে। আমিতো সোমাব নোৱাৰা হৈ গ'ল তাত। তাৰপিছত আকৌ যেনে তেনে কৰি আমি দাওটো গুচালোঁ। দাও গুচোৱাৰ পিছত আকৌ মানে একদম দৌৰি গৈ সেইটো ডালাত গৈ কিনি দাও এটা আনি কিনি টোটেলি গোটেই যি ডালা আছিলে মাছ চাছ পেলাই দিলে। ল'ৰাটো আমাৰ এই স্থানীয় ল'ৰাই, জোনাই বজাৰৰে হয়, চাইঙীয়া ল'ৰা। মই নামটো নাজানো কি নাম। এই গাঁওবুঢ়া বাপেকে গাঁওবুঢ়া হয়। কেইটা দালা ভাঙিলে? ডালা এতিয়া 3-4টা ডালা ভাঙি দিছে। মানে ল'ৰাজনৰ বাপেকে কি গাঁওবুঢ়া নেকি? ল'ৰাজনৰ বাপেকে কিমান টকাৰ লোকচান হ'ল? লোকচানটো এতিয়া মাছৰটো দামত ক'লে আমাৰ 30-40 হাজাৰ মানৰে যাব মাছ। ডালা হৈ তলে বেছি হ'ব। কিমানখন দালা ভাঙিলে? 4খন ডালা ভাঙি দিছে। মানে কি? গামলা 2টা গামলা। কিহৰ পৰা ভাঙিছে? হাতৰ পৰা আৰু দাওটোৰ পৰা কাটিছে। দাওটোৰ পৰা কাটিছে। অনিষ্ট কৰিলে নেকি মানুহৰ? মানুহৰ এতিয়া আঘাতটো নহ'ল বাৰু, মানুহকেইটা চব দাওটো লোৱাৰ দেখি চব পলাই গ'ল। ওচৰত কোনেও নোযোৱা হ'ল। কি আপোনাৰ ল'ৰাজন নেকি? আপোনাৰ ল'ৰাটো আছিলে নেকি? মানে কি হৈছিলে? মদ খাইছে নেকি? মই কোৱা জনামতে মদ খাইছে নেকি? মানে কি কৰিছে? বজাৰত উৎপাত কৰিছে? এতিয়া ইয়াত বজাৰত গৈছিলে, মই ঘৰৰ পৰা আকৌ তেওঁ বজাৰ কৰি আহিলে। তাৰপিছত আকৌ বজাৰত যাম বুলি কৈ কিনি ওলালে। তাৰপিছত কেনেকৈ কি হ'ল এতিয়া মই ধৰিবই নোৱাৰিম। কোনোবা এজন ফোন কৰি দিলে, ল'ৰাটো তেনেকুৱা গালা গোলা কৰি আছে। মই সেইকাৰণে দৌৰি পিনি ল'ৰাটোক ধৰি পিনি মই ঘৰত থৈ আহিলোঁ। ল'ৰাটোৰ নাম কি? ৰাকেশ চাংগিয়া। কি কাৰণে হৈছিলে গম পাই নেকি? পৰা নাই মই কেনেকৈ হ'ল। ছিকিম ৰাইজেও দাওবাই